হেল্ল' এভৰিৱান অসমবাসী ৰাইজক মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভকামনা যাচিলোঁ। আজি যিহেতু কাতি বিহু সকলোৱে গধূলি তুলসী তলত পথাৰত সকলোৱে চাকি জ্বলাব আৰু আমিও জ্বলাম আৰু ভাবিছোঁ আপোনালোকক দেখুৱাই থাকিম। মই গধূলি ভিডিঅ'টো ষ্টাৰ্ট কৰিম ভাবিছিলোঁ, কিন্তু ভাবিলোঁ ৰাতিপুৱা ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক দেখুৱাই থাকিম কেনেদৰে কি কৰোঁ। মোৰ বৰ্তমান চাকি তাকি ধুই আজৰি ঘৰ চৰ মুচিলোঁ ৰাতিপুৱাই, সেইবোৰ কাম কৰি শেষ হ'ল আৰু একেবাৰে গধূলি চাকি দিলেই হৈ যাব আৰু কেনেদৰে কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক। আৰু এটা কথা এইখিনিতে, মোৰ এইবাৰ ইয়াতে মানে মোৰ মানুহজনৰ ঘৰত প্ৰথম হয় কাতি বিহু। লাষ্ট কাতি বিহু মই যোৱাবাৰ মাহঁতৰ ঘৰতে পাইছিলোঁ আৰু এইবাৰ প্ৰথম ইয়াতে, সেইকাৰণে আপোনালোকক দেখুৱাম কেনেদৰে কি কৰোঁ। আৰু এটা কথা কওঁ, আচলতে মোৰ ইউটিউবৰ যিসকল চিনাকি ছাবস্ক্ৰাইবাৰ তেখেতসকলে জানেই, কিন্তু যিসকলে নাজানে তেখেতসকলক মই কৈ দিওঁ যে মই ঘৰত মানে বিহু হওক কিবা উৎসৱ পাৰ্বণ হওক তেনেকৈ নাপাওঁৱেই, কাৰণ মই ভ্ৰাম্যমাণত 7 বছৰ ভ্ৰাম্যমাণত আছিলোঁ আৰু ভ্ৰাম্যমাণত থাকিলে জানেই বিহু হওক কিবা পূজা হওক তেনেকৈ পোৱা নাযায়, যিহেতু 9 মাহ আমি তেনেকৈ থিয়েটাৰতে থাকিব লগা হয়, তেনেকৈ ছুটি নিদিয়ে। ঘৰত যদি কেতিয়াবা কিবা কাৰণত মিলি যায়, ঘৰৰ ওচৰত পেণ্ডেল থাকিলে তেনেকৈ যোৱা যায়। আৰু সেইকাৰণে যোৱাবাৰ মই বহুত বছৰৰ মূৰত আচলতে যোৱাবাৰ ঘৰত পাইছিলোঁ বিহু তেনেকৈ, কিন্তু আৰু এনেকুৱা সময়ততো থিয়েটাৰবিলাক চলিয়ে থাকে, যিহেতু আৰু যোৱাবাৰ থিয়েটাৰ চলা নাছিল সেইকাৰণেহে পাইছিলোঁ, কিন্তু এনে নাপাওঁ। তো বহুত বছৰ মূৰত ঘৰত পালোঁ আৰু এইবাৰ ইয়াতে মোৰ বিয়া হৈ অহা ঘৰখনত প্ৰথম কাতি বিহু। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এটা কথা, ইয়াতে অলপ কাতি বিহুটো অলপ বেলেগ হয়, কি বেলেগ হয় আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰি, তেতিয়াহ'লে দেখুৱাই গৈ থাকিম আপোনালোক। ফ্ৰেণ্ডছ, একেবাৰে গধূলিয়ে ভিডিঅ'টো কৰিলোঁ আৰু তেতিয়া আৰু দিনত মোৰ ভিডিঅ' কৰা নহ'লে। এতিয়া চাকি তাকি দি মেলি আজৰি, মায়ে প্ৰসাদ এখন আগবঢ়াই দিছে, শৰাই এখন দিছে। আৰু মই যে কৈছিলোঁ তেতিয়া যে কাতি বিহুটো অকণমান বেলেগ, অকণমান মই বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ। মায়ে ভিতৰত চাকি দিছে, মই এইফালে বাহিৰতো চাকি তাকি দিলোঁ। তো সেইফালে বাৰাণ্ডাটো চাকি দিয়া আছে। আৰু এয়া বেলেগ যে কৈছিলোঁ, আচলতে ইয়াতে কলগছত চাকি দিয়া হয় আৰু তুলসীতো দিয়া হয়, এয়া তুলসীৰ ৰলতো দিয়া হৈছে। আৰু সেইফালে খুৰাহঁতৰ ঘৰত একদম লাইট চাইট দি পূৰা দেৱালীৰ দৰে কৰি দিছে। চ' সেয়া দেখুৱাই দিলোঁ আপোনালোকক অকণমান। আচলতে বেলেগ বুলি যে কৈছিলোঁ, এইটোৱে বেলেগ যে ইয়াতে কলগছৰ চাকি দিয়া হয়। এই নিয়মটো মই তেনেকৈ দেখা পোৱা নাছিলোঁ, আজি ঘৰতো মই দেখা পোৱা নাই তেনেকৈ, বা তুলসী তলত দিয়ে, আমাৰ পথাৰত দিয়ে, তেনেকৈ ঘৰতো এখন শৰাই এখন দি পেলাই তেনেকৈ চাকি দিয়া হয়। কিন্তু কলগছত চাকি আমাৰ দেৱালীত দিয়া হয়, মোৰ নিজৰ যিখন মাহঁতৰ ঘৰত তাতে। আৰু ইয়াতে ফাৰ্ষ্ট পাইছোঁ, ইয়াতে শাহুমাই কৈছে যে কলগছত চাকি তুলসীত যোনদিনাখন মানে কাতি বিহু হয়, ধৰক আজি, সেইদিনাখন কলগছত চাকি দিয়া হয় আৰু দেৱালীত নিদিয়ে বুলি কৈছে। কিন্তু নাজানো আৰু, দেৱালী হ'লে গম পাম কেনেকৈ কি কৰে ইয়াতে। আমাৰ তাত দেৱালীত দিয়ে। আৰু ইমান বছৰ মানে ভ্ৰাম্যমাণত থাকিলোঁ, যিহেতু এই দিনটো ভ্ৰাম্যমাণতে কোনোবা হয়, কোনোবা ঠাইত অসমৰ ইমান ঠাই ঘূৰিলোঁ, কোনোবা এঠাইত ধৰক কাতি বিহুটো পাওঁ, বা তেনেকৈ মানুহ ঘৰতো মই দেখা নাই কলগছত দিয়া। হয়তো নিয়ম বহুতৰে বেলেগ বেলেগ থাকিব পাৰে। মই জাষ্ট আপোনালোকক সেইটোৱে দেখুৱাব হৈছিলোঁ যে ইয়াতে কলগছত এনেকৈ চাকি দিয়া হয়। ভাল লাগিল তথাপিও, চবৰে যিহেতু নিয়ম চিয়ম বেলেগ বেলেগ, ভাল লাগে তেনেকৈ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আপোনালোকে। আৰু আপোনালোকৰো চাগে চাকি তাকি দিয়া আজৰিয়ে হ'ল, যিহেতু আজিকালি সন্ধিয়া খুব সোনকালেই হৈ যায়। লাহেকৈ ঠাণ্ডা পৰিব আৰু, কিন্তু এইবাৰ ঠাণ্ডাৰ নামেই লোৱা নাই, গৰমে হৈ আছে, ৰ'দ দিয়েই আছে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। লক্ষীৰ ঘৰে ঘৰে মিঠা বহু
একেবাৰে বেয়া সময়ত বৰষুণ আহিল, অকণমান বতাহো দিলে, চাকি থাকিলে অলপ জ্বলিবৰ কাৰণে, তেল আছিলে চাকিত নুমাই গ'ল, উপায় নাই, তথাপিও অকণমান টাইম যিখিনি জ্বলিল আৰু সেইটোৱে। এতিয়া মায়ে প্ৰসাদ ভগাই আছে, খুৰীহঁতকো প্ৰসাদ দি আহিলে আৰু এতিয়া প্ৰসাদখিনি খাই লওঁ। আমি সকলোৱে প্ৰসাদ খালোঁ আৰু আজি ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু আজি হয়তো ভিডিঅ'টো দিব নোৱাৰিব পাৰোঁ এডিট কৰা যদি নহয়, আৰু যদি এডিট কৰা হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকক ভিডিঅ'টো দিম, আৰু এডিট কৰা নহ'লে হয়তো কালি ৰাতিপুৱা আপোনালোকে ভিডিঅ'টো পাই যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পাব। তেতিয়াহ'লে আজিলৈ আহোঁ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক অতি সোনকালে লগ পাম। এতিয়া বাই বাই।